गलत कर रहे हो, निकलना भाई। ऐसा मत कर, हिंदू आ गया भाई। আমি যেতিয়া সৰু হৈ আছিলোঁ আমি তেতিয়াতো জনা নাছিলোঁ যে হিংসা কি বা হিংসা কেনেকৈ কৰে মানুহক, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে এই ভাৱটো মনোভাৱটো মানে আমাৰ কেনেকৈ আহিলে। হে গাইজ, মোৰ নাম ৰাকেশ আৰু আজি আমি কথা পাতিম মানে ৰিলিজনৰ ওপৰত, যিটো নেকি আজিৰ দিনত বহুত মানে এটা মানে আগবাঢ়ি গৈ আছে, ভয়ানক মানে কিবা হৈ গৈছে মানে ৰিলিজনক লৈ কিনি, মানে ই আমুক ধৰ্ম ই এনেকা তেনেকা মানে মিলিব নোৱাৰা নিচিনা হৈছে। এইটো একচুৱেলি হৈছে কিয়ৰ কাৰণে, কি কাৰণে হ'ল মানে আগৰ পৰাই আছিলে। আজি সম্পূৰ্ণকৈ জানিম, ভিডিঅ'টো শেষলৈকে চাব। আৰু গাইজ, আমাৰ নিজৰ মানে সমাজত আমাৰ নিজৰ মানুহখিনিয়ে মিলিব নোৱাৰে, ৰিলিজনক লৈ ক'ত মিলিব ন। মানে তোক মাৰি মই জীয়াই থাকোঁ নিচিনা কোৱা নিচিনাকৈ তোক মাৰি মই জীয়াই থাকোঁ, বা তোৰ উন্নতি দেখিব নোৱাৰা, সেইটোৱে সেইটোৰ উন্নতি দেখিব নোৱাৰা, এইবিলাক মানে গাইজ ক'ৰ পৰা আহিলে জানেনে আপোনালোকে? ইয়াৰ মেইন কাৰণটো, আমি যেতিয়া সৰু হৈ আছিলোঁ আমি তেতিয়াতো জনা নাছিলোঁ যে হিংসা কি বা হিংসা কেনেকৈ কৰে মানুহক, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে এই ভাৱটো মনোভাৱটো মানে আমাৰ কেনেকৈ আহিলে। মানে যিমান ডাঙৰ হৈ আহিছোঁ মানে সেইটোৱে সেইটোৰ প্ৰতি মানে বেয়া ভাৱ আহি গৈছে, এইটো অট'মেটিক আহিছে। মানে ইয়াৰ মেইন কিছুমান কাৰণ আছে, মই সেইকেইটাৰ ওপৰত আজি কথা পাতিম। মানে চব কাৰণ মই নাজানি পৰা যিকেইটা মই জানো সেইকেইটা এক্সপ্লেইন কৰিম গাইজ। ইয়াৰ মেইন কাৰণটো হৈছে ঘৰত যিবিলাক দেখিছোঁ বা যিবিলাক শুনিছোঁ, মানে যেতিয়াৰ পৰা জনা হৈছোঁ আমি তেতিয়াৰ পৰা যিবিলাক ঘৰত দেখিছোঁ বা ওচৰ চুবুৰীয়াৰ লগত যিবিলাক কাজিয়া পেচাল হোৱা দেখিছোঁ, বা মানুহক কোৱা শুনিছোঁ এইটো মানুহ বেয়া এইটো মানুহ ভাল, ইয়াৰ লগত নুঘূৰিবি, এনেকুৱা তেনেকুৱা, এইবিলাকৰ কাৰণে মানে গাইজ লাহে লাহে কৰি আমাৰ দিমাগত এনেকুৱা সোমাই গৈছে। কিন্তু আমি সেইটো কৰোঁ বুলি কৰা নাই বা বৰুৱা বুলি কৰা নাই, কিন্তু যিমানটো ডাঙৰ হৈ আহিছোঁ এইটো মানে দেখি এইবিলাক সোমাই গৈছে, অট'মেটিক সোমাই গৈছে, কোনো কৰোঁ বুলি কৰা নাই, কিন্তু মানে সেইটো মাইণ্ডত এনেকুৱা চিষ্টেমত ছেট হৈ গ'ল মানে। আৰু গাইজ, আমাৰ সমাজবোৰত কি কথা আলোচনা হয় জানেই চাগে আপোনালোকে, মানে এইটো ধৰ্ম বেয়া, এইটো ধৰ্ম মানুহ পালে মাৰিব লাগে কাটিব লাগে বা এনেকুৱা চিষ্টেমত কথা পাতে। এইটো মোৰ বুলিয়ে কথা নহয়, হিন্দু মুছলমান যিকোনো খ্ৰীষ্টান যি হওক বুদ্ধিষ্ট হওক, চবেই মানে নিজৰ ধৰ্মটো চাই কিনি মানে বেলেগৰ ধৰ্মটো তলত ৰাখিব বিচাৰে সদায়। আৰু এইটোৱে আমাৰ মেইন কাৰণ, মেইন ভুল। আৰু ক'তনো সেইটো নকৰিব, কাৰণ আমাৰ নিজৰ মানুহখিনিয়ে মিলিব নোৱাৰে, ধৰ্মক লৈ ক'ত মিলিব ন গাইজ। ফিল্মটো চাগে চবেই চায়, আমাৰ মানে যিমান সমাজত যিমানখিনি মানুহ আছে চবেই ফিল্ম চায়, ফিল্ম নোচোৱাটো মানুহ নাই চাগে। এই ফিল্মবোৰে কিছুমান কথা ভাল শিকায়, প্ৰায় মানে বেয়া কথাই মানে ইয়াৰ পৰা মানে শিকোৱা বুলি নহয়, মানে কিছুমান মানে বেয়া কিবাবিলাক দেখায়, এইবিলাক মানে অট'মেটিক মাইণ্ডত ছেট হৈ যায়। কিন্তু ভালো আছে, বেয়াও মানে ভালতকৈ বেছি মানে বেয়া আছে। আমাৰ ফিল্মবোৰে কি দেখায়, ক'ৰ মাটিক লৈ খাঞ্জিয়া কৰিব লাগে, দা কটাৰ লৈ ওলাই আহিব লাগে, ছোৱালী কেনেকৈ পতাব লাগে, ছোৱালী পকৰত কেনেকৈ ঘূৰিব লাগে, এইবিলাক দেখায়। এইবিলাকৰ পৰা আমি কি শিকোঁ গাইজ, মানে শিকোঁ বুলি নহয়, এইটো মানে মাইণ্ডত মানে দেখোঁতে চাওঁতে শুনোতে মানে সোমাই যায়। তাৰে পিছত মানে এইবিলাক আমাৰ লাইফটোত মানে আমি প্ৰভাৱটো পেলাব মানে কিবা কৰোঁ, আৰু এইটো মানে অট'মেটিক হৈ যায় গাইজ। এতিয়া ফিল্ম চাই কিনি মাটিৰ লগত কাজিয়া কৰিছে, আৰু এতিয়া গাঁৱতো এনেকুৱা ওচৰ চুবুৰীয়া সীমাৰ লগত কাজিয়া কৰিব, এইবিলাক ক'ৰ পৰা আহিলে? এইবিলাক ফিল্ম চোৱাৰ কাৰণে মানে সেইবিলাক মানে মাইণ্ডত অট'মেটিক কিবা হৈ গ'ল, মানে ছেট হৈ গ'ল। এইবিলাকৰ কাৰণে কিছুমান হয় গাইজ। পৰাপক্ষত ফিল্ম নাচাব, লাগিলে কাৰ্টুন চাব, একো কোনো কথা নাই। মই ফিল্মক বেয়া বুলি কোৱা নাই, এনেকুৱা ফিল্ম আছে বহুত ভাল ফিল্ম আছে, মানে যিবিলাকে নলেজ দিয়ে কিছুমান কথা, যেনেকৈ 3 Idiots মুভিখনত যেনেকুৱা কি কৰিব লাগে চাইছে চাগে, কিমান মজা চিন কিছুমান আছে, মানে বহুত নজনা কথা মানে শিকায়। এইবিলাক কিছুমান ভাল মুভি আছে, এইবিলাক চাব লাগে। আৰু এটা কথা গাইজ, আমাৰ যে আজিকালি দিনত মানে ৰেপ কেছটো ইমান আগবাঢ়ি গৈছে, মানে দিনক দিনে ৰেপ কেছটোৰ মানে কিবাটো বৃদ্ধি পাইছে। এইবিলাকৰ মেইন কাৰণ ফিল্ম বা ছ'চিয়েল মিডিয়া, কিছুমান ইনষ্টাগ্ৰাম, এইবিলাকত কি দেখায় মানে একদম মানে কি কবি আৰু, একদম ছোৱালীবিলাকৰ ভিউচৰ কাৰণে, ভাইৰেল হ'বৰ কাৰণে একদম মানে চোলা কাপোৰ মানে ইমান সৰু কিবা পিন্ধি কিনি ভিডিঅ' বনায়। সেইবিলাক মানে ল'ৰা কিছুমানে দেখি চব ল'ৰা নহয় তেনেকুৱা, কিছুমান ল'ৰা দেখি কিনি মনত মানে সেইটো ফিল আহে, মানে যিটো নেকি মানে ক'বলৈ বেয়া হৈছে গাইজ। মই বুজি পাইছোঁ, আপোনালোকে বুজি পাইছে নাই নাজানো, মানে হ'লেও মই বুজাব চেষ্টা কৰিছোঁ। এইবিলাকে মানে আমাক কি শিকায়, মানে ফিল্ম বা যিয়ে হওক, এইবিলাকৰ কাৰণে মানে আমি নিজকে মানে সলনি কৰি পেলাইছোঁ। এইটো মানে একচুৱেলি ভুল গাইজ, কাক বা দেখি বা কিবা কৰি নিজকে সলনি কৰাটো ভুল, এনেকুৱা কৰিব নালাগে গাইজ। ৰেপ কেছটোৰ ওপৰত মই বেলেগকৈ মানে ভিডিঅ' এটা বনাই দিম,
ঠিক তেনেদৰে আমাৰ ধৰ্মটোকো মানে এনেকুৱা বাক কৰি দিছে কিছুমান মানুহে, মই ক'ব নাযাওঁ। বা কিছুমান মানুহে বুলি নহয়, মানে ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, যিকোনো প্লেটফৰ্ম হওক, এতিয়া দেখিছে হিন্দু মুছলিম, বা হিন্দু হ'লে কমেণ্ট কৰিব লাগে, মুছলিম হ'লে শ্বেয়াৰ কৰিব লাগে, হিন্দুৱে মুছলমানক ডাউন দিয়ে, বা মুছলমানে হিন্দুক ডাউন দিয়ে। মানে গাইজ এইটো কিমান দিন চলাবি কচোন, ততে ক, বুজি চবেই পাব লাগে ন। এনেকৈ কাজিয়া লাগি মৰা পিটা কৰি কি লাভ, আমাৰ নিজৰে লোকচান। ডাঙৰ ডাঙৰ মানুহবোৰৰ একো নাই, এনেই কৈ দিব আমুকে বেয়া তামুকে বেয়া, সেইবিলাকৰ কথা শুনি আমি কাজিয়া লাগিব যাবি, সিহঁতৰ একো নাযায়। সিহঁতে বেয়া বুলি কয়, সিহঁতৰ লগতে মিলি খাই থাকিব। বুজি পাইছে চাগে। বুজি নাই পোৱা যদি নাই আৰু ক'বলৈ। গাইজ কি ক'ম, ময়ো ইমান টেলেণ্ট নাই মোৰো বুজাই দিব পৰা, যিমানটো পাৰিছোঁ বুজাই দিছোঁ। আৰু গাইজ লাষ্ট মোৰ অনুৰোধ, মানে এই ফিল্মবোৰ চাই আমাৰ কি লোকচান হৈছে, বা এনেকুৱা ফকতীয়া কণ্টেণ্টবিলাক কনজিউম কৰি আমাৰ কি লোকচান হৈছে, মানে ভিউজটো মানে আমাৰ নেট পেকটো গৈছে আৰু কিছুমান অদৰকাৰী মানে নলেজ আমাৰ দিমাগত অট'মেটিক সোমাই গৈছে। সোমোৱা বুলি সোমোৱা নাই, সেইটো মানে অট'মেটিক যিহেতু গৈছে। দে গাইজ আজিলৈ হ'ব, কাইলৈ লগ পাম নতুন এটা ভিডিঅ'ত, বাই।